প্ৰতিশ্ৰুতি পূৰণৰ সময়। শ্ৰদ্ধাৰ ৰাইজ, ৰাজ্য চৰকাৰে ইতিমধ্যে অৰুণোদয় তৃতীয় সংস্কৰণক অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা প্ৰায় 7। নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ ধন তেওঁলোকে এই মাহত কিমান লাভ কৰিব? জুন মাহত 10 তাৰিখে তেওঁলোকে 1250 টকা লাভ কৰিব নে 3000 টকা লাভ কৰিব? অৰুণোদয় হিতাধিকাৰীসকলৰ ভিতৰত কাৰ কাৰ নাম কটা যাব আৰু কোনে কোনে নতুনকৈ অৰুণোদয় আঁচনিৰ ধন পাবলৈ সক্ষম হ'ব আৰু কেনেকৈ আপোনাৰ এপ্লিকেশ্যন আৰম্ভ হ'ব? অৰুণোদয় 3.0ত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে কেনেকৈ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব? এই সকলোবিলাক এই ভিডিঅ'টোত বিতংকৈ আপোনালোকক জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল সেইটো স্ক্ৰীনত দেখুৱাব বিচাৰিছোঁ। আপোনালোকে প্ৰথমতে চাই লওক, তাৰপিছত মই কৈ আছোঁ। এনেকুৱা নাই যিটো মাহত আমি এই ধন নিদিয়াকৈ আছো বা আমি দিওঁতে পলম কৰিছোঁ। সেয়েহে অৰুণোদয় আজি সৰ্বগ্ৰহণযোগ্য আৰু সৰ্বসমাদৃত এখন আঁচনিলৈ ৰূপান্তৰ হৈছে। এইদৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ আগতেই ঘোষণা কৰিছিল যে অৰুণোদয় আঁচনিৰ ধন প্ৰত্যেক মাহতেই হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ পঠোৱা হয় আৰু এই আঁচনি কোনো মাহতে ৰখি যোৱা নাই আৰু এই আঁচনিটোৰ বা তাৰিখৰো কোনো পৰিৱৰ্তন নহয়। প্ৰত্যেক মাহত 10 তাৰিখতে এই আঁচনিৰ ধন হিতাধিকাৰীসকলক প্ৰদান কৰিবলৈ সক্ষম হয় ৰাজ্য চৰকাৰ। আৰু আপোনালোকক জনাই থওঁ যে অৰুণোদয় আঁচনি এখন চৰকাৰৰ নিয়মীয়া আঁচনি। এই আঁচনিখনৰ বিষয়ে মুখ্যমন্ত্ৰী পূৰ্বেও কৈছিলে যে অৰুণোদয় আঁচনি বন্ধ নহয়। সাংবাদিকে তেখেতক প্ৰশ্ন কৰিছিল যে অৰুণোদয় আঁচনি নিৰ্বাচনৰ পিছত বন্ধ হৈ যাব নেকি? কিন্তু তেখেতে কৈছিল যে অৰুণোদয় আঁচনি নিৰ্বাচনৰ পিছতো বন্ধ নহয়, বৰঞ্চ ইয়াক অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰি 3000 টকালৈকে কৰাৰ পৰিকল্পনাহে কৰিছে চৰকাৰে। এইদৰে মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বে কৈছিলে। আৰু বহুতে কৈ আছে যে যিহেতু মে' মাহত তেওঁলোকে অৰুণোদয়ৰ ধন লাভ কৰা নাই, সেয়েহে তেওঁলোকে কৈছে যে এতিয়া আকৌ নিৰ্বাচন যোৱাৰ বাবে অৰুণোদয়ৰ টকা নিদিয়া হৈ গ'ল নেকি? কিন্তু তেনেকুৱা নহয়। নিৰ্বাচনৰ পূৰ্বে আপোনালোকক 9000 টকা একেলগে প্ৰদান কৰিছিলে, সেই কথা আপোনালোকে জানে, সকলোৱে লাভ কৰিছে। 5 মাহৰ অৰুণোদয়ৰ ধন একেলগে লাভ কৰিছিল আপোনালোকে, সেইবাবে আপোনালোকক 5 মাহ অৰুণোদয়ৰ ধন প্ৰদান কৰা নাছিলে। আৰু নিৰ্বাচন চলি থকা হেতুকে মে' মাহত যিহেতু নিৰ্বাচনৰ ৰিজাল্ট আহিছিলহে মাত্ৰ আৰু কোনো ধৰণৰ চৰকাৰ নাছিল, সেইবাবে মে' মাহতো আপোনালোকে অৰুণোদয়ৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু এতিয়া জুন মাহ পালে বহুতৰে প্ৰশ্ন যে জুন মাহত লাভ কৰিবনে নাই। এই কথাটো নিৰ্ভৰ কৰিব জুন মাহত কেবিনেটখন গঠন কৰা হ'ব। 5 তাৰিখে কেবিনেট গঠন কৰা হ'ব আৰু কেবিনেট গঠন কৰাৰ পিছত যদি কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু ইয়াত এপ্ৰুভেল আহে, তেতিয়া হয়তো অৰুণোদয় আঁচনিৰ ধন জুন মাহৰ 10 তাৰিখতো আপোনালোকে লাভ কৰিব পাৰে। আৰু যদিহে তেনেকুৱা নহয়, তেন্তে যেতিয়া পৰৱৰ্তী বাজেট অধিৱেশন হ'ব, বাজেট অধিৱেশনত এই অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে ধন মুকলি কৰি দিব লাগিব আৰু চৰকাৰে ধন মুকলি কৰি দিয়াৰ পিছৰে পৰাই আপোনালোকে পুনৰ আগৰ নিচিনাকৈয়ে প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। আকৌ নতুনকৈ ফৰ্ম ফিল আপ কৰিব লাগিব নেকি? এইটো এটা বহুতৰ প্ৰশ্ন। এই ক্ষেত্ৰত আপোনালোকক জনাই থওঁ যে এতিয়ালৈকে আগতে যিহেতু আপোনালোকৰ আধাৰ লিংক হৈ গ'ল, অৰুণোদয় 3.0ত ফৰ্ম ফিল আপ কৰি দিছিলে, হয়তো নতুনকৈ যিসকলে লাভ কৰিছিল তেওঁলোকে ফৰ্ম ফিল আপ কৰিব নালাগে। কিন্তু বহুতে বাদ পৰি গৈছিল অৰুণোদয় আঁচনিৰ পৰা, বহুতৰ নাম কাটা গৈছিল, সেইসকলে হয়তো ফিল আপ কৰিব লাগিব আৰু তেওঁলোকে আকৌ এবাৰ অৰুণোদয় আঁচনিৰ বাবে ফৰ্ম জমা দিব লাগিব। তেওঁলোকৰ নথি পত্ৰসমূহ জমা দিব লাগিব বা ৰেচন কাৰ্ড থকা সকলোকে যিহেতু অৰুণোদয় দিব বুলি কৈছিলে, নিৰ্বাচনৰ পূৰ্বে বহুত বিধায়কে আৰু মন্ত্ৰীয়েও কৈছিলে যে সকলোকে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰা হ'ব। হয়তো পৰৱৰ্তী সময়ত যিসকলে লাভ কৰা নাই তেওঁলোকে অৰুণোদয়ৰ বাবে আবেদন কৰিব লাগিব। দৰ্শকসকল, অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী মহোদয়ে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল।
এই ভিডিঅ'টোত মই দিয়া নাই, পৰৱৰ্তী ভিডিঅ'টোত মই আপোনালোকক বাকীখিনি গুৰুত্বপূৰ্ণ কথা দেখুৱাম আৰু তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।